হয়, এই মুহূৰ্তত অসম লাইভ চাবুৱা নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া অন্তৰ্গত ধোপাবৰ মাইজান গাঁৱৰ এজন পকা মিস্ত্ৰীৰ পুত্ৰ। তেওঁ মেট্ৰিকৰ পৰীক্ষাত 6টা বিভাগত গোটেইকেইটাতে লেটাৰ লৈছে। তেওঁৰ পৰা জানিব বিচাৰিম। তোমাৰ নামটো কি প্ৰথমতে জানিব বিচাৰিছোঁ? মোৰ নাম ধনজ্যোতি দত্ত। তুমি কেনেকৈ কি ধৰণে পঢ়িছা? মই ৰাতি দেৰিলৈকে সাৰ পাই পঢ়িছিলোঁ। ৰাতিপুৱা সোনকালে উঠোঁ আকৌ। কি ক'বা? ভাল লাগিছে। তেওঁ পিতৃৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। কি ক'ব? আপুনি এজন পকা মিস্ত্ৰী। মই বহুত কষ্টৰে পঢ়াই মেলি আজি পৰ্যায়ত উপস্থিত হৈছোঁহি। বহুত ভাল লাগিছে। এই মুহূৰ্তত কি ক'ব? আপোনাৰ বিভিন্ন ল'ৰা ছোৱালী আছে, এনেকৈ চবকে আগবাঢ়ি যাবলৈ কৈছোঁ। ফলাফলটো ভাল লাগিলে। এই মুহূৰ্তত তেওঁলোকৰ মাতৃ আছে, মাতৃৰ পৰা জানিব বিচাৰিম তেওঁৰ মনৰ অনুভৱ। কি ক'ব? কিনো ক'ম, ভাল লাগিল ৰিজাল্টটো পাই। আজি 12 বছৰ অংকুৰ শ্ৰেণীৰ পৰা পঢ়াই যি ফলাফল দিলে তাকে সুখ মানে বহুত ভাল লাগিছে আৰু। হয়, এতিয়া সুখে নধৰা এইখন ঘৰ দেখিছে। বিভিন্ন ধৰণৰ ঠাইৰ পৰা তেওঁলোকৰ ঘৰত খবৰ ল'বৰ কাৰণে মানুহ উপস্থিত হৈছেহি। কেমেৰা পাৰ্চন অমৰজ্যোতি দত্তৰ সৈতে মই মনোৰঞ্জন দত্ত, অসম লাইভ চাবুৱা নিউজ।